Oh shit. Let's go. It is out. Aji 1977. कुछ तो लोग कहेंगे, लोगों का काम है कहना. So hello guys, this is Daivo Vlogs and welcome back to my channel. আজি কতো নেযাওঁ দেখিছে নাই হয় যেনটা ফেজি পিন্ধি জাষ্ট বাইকখন দেখিছে নাই কিমান লেতেৰা হৈ গৈছে. অলপ ধুৱাই আনোগৈ বাইকখন ধুনীয়াকৈ. আজি ইয়াতে চলাম অলপ, ইয়াতে চাওক আজি পাব্লিক ৰিয়েকশ্যন এণ্ড অল. বাছ ঠিকে আছে দিয়ক. চ' গাইছ আহক কল ষ্টাৰ্টটো দিওঁ. যেতিয়া হওক মানে SC প্ৰজেক্টটো মানে DB কিলাৰ লগাই থ'লোঁ, ইমানে লাউড ন. আৰু ये साउंड ही है असली चीज. साउंडर কাৰণেতো চব পাগল. আজি সৰু এটা ব্লগ বনাম আৰু নন্না মুন্না ছোটা চা. এনজয় কৰক চবে. আজি ৱাচিং হ'ব, এনজয় ৱাচিং. চলো লেটস গো. একচুৱেলি মই এইবিলাক ভাল নাপাওঁ মানে এনেকৈ মানুহৰ ওচৰত আহি হেৰিটো পকাই দিয়া, হামকৈ মানুহৰ ওচৰত গৈ কাণ ফলাটো, সেইবিলাকে চবেই বনাই থাকে. কিন্তু এই ভাল নহয় ন এইবিলাক. মানুহৰ কাণত গৈ কিন্তু ভয় খাই যায় ন কিছুমানে, এনেই লাউড এনেকৈ ইমান. সেইবিলাক কৰিলেহে কয় মানুহে বাইকখনলৈ শ্ব' অফ কৰি আছে. চ' ক'ত শ্ব' অফ কৰিবলৈ বাইক কিনিছোঁ, বাইক চলাবলৈ কিনিছোঁ. বাকী মানুহে কোৱা কথা বহুত কৈ থাকে ন, कुछ तो लोग कहेंगे, लोगों का काम है कहना. बाकी हमको क्या है, ट्रेनर चलाना का है, चलाने को है और मजा लेने का हो, मजा लेने को है भाई. তাতে ভৰাও নেকি? এই পাইপডাল আছে তো ইয়াক ভালকৈ ধুৱাই লওঁ এতিয়া. আৰু বহুত কাম আছে. অকণমান ডিজেল অলপ আনিব দিয়কচোন, নাই যদি আছে. অকণমান ডিজেল ৱাছ কৰিলে মানে ধুনীয়াকৈ এইবিলাক ৰিং চিংবিলাক বা এইবিলাক অলপ চাফা হৈ যায় ধুনীয়াকৈ. গাড়ীখন থাৰখনো আছে, থাৰখনো লগতে লৈ আহিছোঁ চাফা কৰিবলৈ, কাৰণ ধুনীয়া বৰ লেতেৰা হৈ গৈছে এইকেইদিন ঘূৰি ঘূৰি বোকাত. চাওক গাইছ, চাওক এইফালে এখন ৱাচিং হৈ আছে. Zx10R Thar, both my babies. And আৰু এটা বস্তু দেখাবলগীয়া আছিলে. এইটো চাওক আজি 1977 পাব্লিক ৱাচ আৱাৰ্ছ
হৈ আছে চ' আৰু অকণমান লাগে হাফ দ্য ৱে 50% কমপ্লিট হৈ যাব মনিটাইজ হ'বলৈ চেনেলটো কিন্তু এইটো লৈ মোৰ একো লেনদেন নাই মানুহে ভাবে পইচাৰ কাৰণে ইউটিউব কৰিছোঁ বাট ন পইচাৰ কাৰণে ইউটিউব কৰা নাই দে এইবিলাক ইউটিউবৰ পইচা আৰু কিনা নাই না মই আগলৈও ইউটিউবটো পইচাৰ কাৰণে কৰিম মোৰ চখৰ কাৰণে কৰোঁ নিজৰ ইউটিউবটো অকল ভাল লাগে কৰি কিবা এটা আপোনালোকক ছাপোৰ্ট কৰি আছে চব ভাল লাগে আৰু 3K হ'বলৈ গৈ আছে সোনকালে 3K কৰি দিয়ক প্লাছ নেক্সট যেতিয়া মনিটাইজ হ'ব চেনেলটো মই চব আপোনালোকক দেখাম আৰু যিমান আৰ্নিং হয় এট দ্য এণ্ড অফ দ্য ইয়েৰ চব মই ডনেট কৰি দিম নালাগে মোক ইউটিউবৰ পইচা মানুহে ভাবে চাগে ইউটিউব অকল পইচাৰ কাৰণে কৰি আছে কোৱা শুনিছোঁ মই চ' একো লেনদেন নাই মোৰ এতিয়ালৈকে ভাই ভাল লাগে মোৰ বাইকখন চলাই নিজৰ ভাল লাগে সেইকাৰণে মই লৈছোঁ আৰু মটো ব্লগ কৰি ভাল লাগে মই সেইকাৰণে কৰি দিছোঁ এয়াই চাওক চ' গাইজ এখন ধোৱা হৈ গ'ল থাৰখন ধুব দাদাই লৈ যাব আৰু ধুনীয়াকৈ চাফা কৰি দিলে দাদাই পলিচো মাৰি দিলে অলপ ছাইডত এতিয়া আকৌ কল্ড ষ্টাৰ্ট দিব লাগিব অলপ ধোৱা হ'লতো কল্ড ষ্টাৰ্ট দি দিওঁ আকৌ কল্ড ষ্টাৰ্ট আৰু এক ৰাউণ্ড লগাই আহোঁ নেকি উলিয়াই আনিলে চলাব মন যায় বহুত তো চলো গাইজ লেটছ গো ফৰ এ শ্বৰ্ট স্পিন গৰু চৰু দেখি থাকিলে মোৰ মেৰা দিল বেজ যাতা হে ভাই ওকে লেটছ গো backfire man ज़्यादा दूर नहीं जाएंगे भाई इस वाले टी शर्ट उड़ी गई मोर इस वाले टी शर्ट उड़ी गई डिंगी पाई गई सो और नहीं जाएंगे यहाँ से घूमेंगे और कोई इतना सेफ भी नहीं है बिना जैकेट तो न चलाओ सब আগত আহি ৰখি আছে বে গৰুটো আৰু মই এডাল দি দিছোঁ বে এনেকৈ কেনেকৈ চলাম জীৱনত ছুপাৰ বাইক চ' গাইজ এই ঘৰ আহি পাই গ'লোঁ আমাৰ ঘৰটো কি মানে কলেজখন পাৰ হৈ যাব লাগে চ' যেতিয়া ওলাই আহোঁ বহুত तगड़ी रिएक्शन आता है भाई So guys, let's end the vlog here. Now, we are neat and clean and ready for 15 August ride. Kidu ghor humote ako buka. Anyways guys, let's end the vlog here. Keep supporting. Support karo vlog. Take care. Bye.